হৰি ইমান মানুহ আছে বিশ্বাস কৰক মোৰ এগালমান বয়সো হোৱা নাই 37মান বছৰ হৈছে মই এনেকুৱা শোভাযাত্ৰা আজিলৈকে দেখা নাই ঘূৰি চাওক একেই হোৱা নাই কিমান আন্তৰিকতা থাকিলে মানুহে এনেকে কষ্ট কৰিব পাৰে চাওক ইমান সুন্দৰ শোভাযাত্ৰা হৈছে সঁচাকে মন ভৰি গৈছে হৰি মানুহ যিমান আছে শব্দ সিমান ওলোৱা নাই কিন্তু হৰি মজা ভালে আছে নে সকলো আছে চাওক ইমান ধুনীয়াকৈ অনুষ্ঠান পাতিছে ছাত্ৰ সন্থাই এনেতো ৰ'দ দি আছিলে এইকেইদিন হয়নে নহয় আজি বেলিও ব্ৰাইটনেছ কমাই দিলে সকলো ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে হৈ গ'ল আৰু এই সুযোগতে আমাৰ সমাজৰ ককাইদেউক ধন্যবাদ জনাইছোঁ চিত্ৰদাক ধন্যবাদ জনাইছোঁ ইমান জনসমুদ্ৰৰ মাজত আমাৰ অভাজন দুইজনকে অকণমান সুযোগ দিলে থিয় হ'ব ৰাইজৰ আশীৰ্বাদ লোৱা আৰু এনেকৈ ক'লে ভাল নাপাওঁ খালি বেহাৰবাৰী দুষাৰমান কৰি দিওঁ ডাইলগ ন মস্তি লাগিছে ছাত্ৰ সন্থাই ইমান ধুনীয়া অনুষ্ঠান পাতিছে আমাৰ দুজন আধা ভোজনক মাতিছে আপোনালোকে ইমান মৰম চেনেহ দিছে বেহাৰবাৰী চাইছে সেইকাৰণে ময়ো আপোনালোকক সৰুকৈ বস্তু এটা দিছোঁ ইমান মানুহ আছে ভগাই ল'ব হা ইয়াত উঠি টকা বহি টকা শুই টকা হাঁহ পাই টকা আগফালে টকা পাছফালে টকা এইফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে যে কি মস্তি লাগিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাক প্ৰথমে শ্ৰদ্ধা জনাইছোঁ এইদৰে বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ লোকক আমাক অসমৰ অসমীয়া একগোট কৰি ৰখাৰ বাবে আৰু শ্ৰদ্ধা জনাইছোঁ এই উদ্যোক্তা মণ্ডলী তথা সমূহ জোনাইবাসী ৰাইজক আজি আপোনালোকে যিদৰে ছাত্ৰ সন্থাৰ আহ্বানত আপোনালোকৰ বিভিন্ন ব্যস্ততাৰ মাজত সকলো দিহিঙে দীপাঙৰ পৰা ওলাই আহি ইয়াত একত্ৰিত হৈ আমাৰ জাতিটোক সবল কৰিছে ঠিক সেইদৰে যিদৰে আপোনালোক আহি এখন ৰাইজ হৈছে এক শক্তি উৎপন্ন কৰিছে ঠিক সেইদৰে এই একতাটো এই ইউনিটিটো আপোনালোকৰ মাজত সদায় থাকক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে থাকক তেতিয়া কোনো বাহিৰা শত্ৰুৱে জোনাইবাসী ৰাইজৰ নো মেডালো লৰাব নোৱাৰে এই একতা সদায় থাকক আপোনালোকৰ জয় আই অসম থেংক ইউ কবিতা এটা লিখিছিলোঁ বহুত দিন আগতে গাই দিয়ক গামে আৰু কৈছো যেতিয়া সালায়েতা বাংলাদেশ জন্ম দিয়ে হাজাৰটা স্বদেশী সালায়েতা বাংলাদেশ ইলেকশন আহিব তো অসমৰ কাটা তাৰ পচিব হামদো হামাৰেতো বাকি চব আসাম ভেষ্ট এইখন শংকৰ আজানৰ দেশ লাচিত কনকলতাৰ দেশ অসমীয়াই যদি ইংৰাজ খেলিব পাৰে অসমীয়াই যদি মান আৰু মোগলক খেলিব পাৰে অসমীয়াই বাংলাদেশীকো দৌৰাই খেলিব পাৰিব পাৰিবনে নহলে বাই বাই আসাম দেশ ওয়েলকাম বাংলাদেশ ওয়েলকাম থ্যাংক ইউ জয় আই অসম বোলে আও হৰি সোমাই আহোঁতে ইমান ভাল লাগিছে আপোনালোকৰ উৎসাহ দেখি ইমান মানে সুম আদৰণি দিছে তাৰ মাজতে অকণমান তথাপিও সৰুকৈ দুখ এটা লাগি গ'ল শিল্পী মানুহৰ হৃদয়বিলাক থলুকা বুলি কয় ফটকে মানে মহিলাসকলক যে দেখিছোঁ ভাল লাগিছে কিন্তু মানে কি হ'ল তাক মহিলাসকলক যে দেখিছোঁ মোৰ বায়নৰ ঘৰৰ ফুলটোলৈ মনত ফুল মনিব আজি মনিব আপোনাৰ লগত নাচে কি হ'ল ছাৰ মই আপোনাৰ লগত আছো তই মোৰ লগত থাকি কি কৰো আমাৰ মোহনক পুৰা পুৰা ভাল পায় হাত ডাঙৰচোন চাওঁ বা ঐ জোনাইত বৰ বেলেগ ফিল বনাইছে ঠিক আছে এবাৰ হাত দাঙিব হাত দাঙক মোক কোনে কোনে বেয়া পায় মাই গড আপোনাক বহুত মানুহে বেয়া পায় তাত নেপায় আচলতে নুশুনাকে হাতখন দাঙি দিলে হয়নে কিন্তু যেতিয়া গম পালে যিটো স্পীডত দাঙিছিল তাতকৈ বেছি স্পীডত নমাই দিছিল
মণি নাই কাৰণেহে দেই লাভ ইউ অল আমাৰ দুটাতো গম পালো এতিয়া বেহৰবাৰীখনতো সকলোৱে চাই আছেনে চাই আছে আমাৰ দুটাতো কিমান ভাল পাই গম পালো এতিয়া বেলেগৰ জুকি যাম কাক কিমান ভাল পায় হা চবে কব মণিপুৰক কোনে কোনে ভাল পায় হাত ডাঙৰ এই ডেকা ল'ৰাখিনিয়ে নালাগে মই আছো হ'লেও মৰম চেনেহ হয় না মৰম চেনেহৰ কাৰণে দাঙিছে আকৌ বা মণিপুৰক কোনে কোনে ভাল পায় হাত ডাঙৰ এই তোৰ হাতখনো উঠি আছে মৰম চেনেহ হয় নে নহয় এইবাৰ চাম আমাৰ বাইলুং গোষ্ঠী কোনে কোনে ভাল পায় ভৰি ডাঙৰ বাইলুং গোষ্ঠী ইমান মানুহে ভাল নাপায় ছাৰ অকল কেমেৰা দ্বাৰাটো ভৰিখনে দাং খাই আছে সব মানুহে ভাল পায় সেইবুলি ভৰিখন ডাঙৰ বুলি ক'লে ডাঙি দিলে নহয় চেলমণি বদৌতি একবাৰ হৰিবল মনে ৰচনা এইটো অকণমান ধুনীয়া লগা কৰি দিয়কচোন একবাৰ হৰিবল মনে ৰচনা মানৱ দেহাৰ দৈৰৱ কৰিঅনা হয়নে বাৰু এনেই টকা পইচা লৈ আমি অহংকাৰ কৰি থাকো একো নাই এইটো চব চেলমণি বদৌতি আজি আছে কাইলৈ নাই ডগৰ এটা হোৱা হ'লে বেছি ৰগৰ উঠিলে কিন্তু নাই নহয় এতিয়া বজাই দিলে ভাল লাগে এনেকুৱা দেহ বিচাৰক তথাপিও এনেই গাঁও পৰা আপোনালোকে সহযোগিতা আগবঢ়াব বঢ়া মানে মাতবিলাক আকৌ সৰু হৈ গ'ল কিয় ভোক লাগিছে নেকি একবাৰ হৰিবল মনে ৰচনা মানৱ দেহাৰ দৈৰৱ কৰিঅনা একবাৰ হৰিবল মনে ৰচনা কি আপুনি গাইছে আইডে ইমান সৰু কৈছে ডগৰটো মই মুখতে বজাই দিওঁ এই তাইৰ দেশত যে মাহী মাহ কোন লোকে কবলৈ হয় নেকি তা আমাৰ অমৃতা অকণমান আগত কৈ গৈছে যে অসমীয়া চিনেমাৰ খুব সুদিন আমিতো এতিয়া মোকে অমৃতাক বাৰু বিভিন্ন চৰিত্ৰত দেখি আছে তাই খুব বলিষ্ঠ অভিনেত্ৰী মোৰো প্ৰিয় অভিনেত্ৰী আৰু মইতো আজি কিমান দিন হ'ল এই 6 বছৰ বেহাৰবাৰী পুলিচে মোক দেখি আছে ক'ৰবাত চিনেমা কৰিছোঁ যদি ভালকৈ কৰিবলৈ পোৱা নাই এইবাৰ ময়ো ভালকৈ কৰিবলৈ পোৱা চিনেমা দুখন আহি আছে এক প্ৰতিঘাত 6 ডিচেম্বৰত আহিব অলপ দিন পাছত আহিব ৰাইনো এক্সপ্ৰেছ আমি দুইটাই আছোঁ যদি আপোনালোকে এই আমাৰ চিনেমাৰ উদ্যোগটোক ভাল পায় আমাৰ শিল্পীসকলক ভাল পায় এই কেক ভাল পায় তেতিয়াহ'লে এবাৰ আপোনালোকৰ ব্যস্ততাৰ মাজতো চাই মোক অমৃতা আমাৰ শিল্পীসকলক আপোনালোকে যেন উৎসাহ জনায় চাবনে একদম দিল খুচ হৈ গৈছে থেংক ইউ আমি বেছি আৰু দীঘল নকৰোঁ আমি অনুষ্ঠান সামৰণি মাৰিছোঁ এই মঞ্চৰ পৰাই সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱকো শ্ৰদ্ধা জনাইছোঁ গুৰুজনৰ আদৰ্শৰে সদায় আমি আগুৱাই যাম আৰু সেই লক্ষ্য আগত ৰাখি সদায় জীৱনৰ বাটত আমি বাট কৰিম বহুত বহুত ধন্যবাদ আও হৰি থেংক ইউ